ডিয়াৰ ফ্ৰেণ্ডছ, আজি কম্পিউটাৰৰ জিকে সম্পৰ্কে কেইটামান কুৱেশ্যন এনচাৰ লৈ আনিছোঁ। কুৱেশ্যন এনচাৰকেইটা যদি আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। কুৱেশ্যন 1, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ? অপশ্যনসমূহ হ'ল মাৰ্টিন কুপাৰ, বিল গেটছ, চাৰ্লছ বেবেজ, জে থমছন। এইকেইজনৰ ভিতৰত কাক ফাদাৰ অফ কম্পিউটাৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চাৰ্লছ বেবেজ। Question number 2, চাৰ্লছ বেবেজ ইনভেন্টেড। চাৰ্লছ বেবেজে কি ইনভেন্ট কৰিছিল? ইনিয়াক, ডিফাৰেন্স ইঞ্জিন, ইলেক্ট্ৰনিক কম্পিউটাৰ, পাঞ্চড কাৰ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিফাৰেন্স ইঞ্জিন। চাৰ্লছ বেবেজে ডিফাৰেন্স ইঞ্জিন ইনভেন্ট কৰিছিল। Number 3, transistors are associated with first generation computer, fifth generation computers, second generation computers, none of these. ইয়াৰ উত্তৰটো হ'ব second generation computer। তাৰমানে second generation কম্পিউটাৰতহে ট্ৰানজিস্টৰ ইউজ কৰা হৈছিল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 4 হ'ল ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ছিষ্টেম ইউজড। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰত কি ইউজ কৰা হৈছিলে? ট্ৰানজিস্টৰ, ভেকুৱাম টিউবছ, মেগনেটিক কৰ্ডছ, চিলিকন চিপছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভেকুৱাম টিউবছ। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰত ভেকুৱাম টিউব ইউজ কৰা হৈছিল। সেইকাৰণে ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰবিলাকত বহুত বেছি হিট উৎপন্ন হৈছিল, মানে তাপ উৎপন্ন হৈছিল। এবাৰ আহিব কুৱেশ্যন নম্বৰ 5, মেইন মেমৰি অফ কম্পিউটাৰ ছিষ্টেম ইজ। কম্পিউটাৰ ছিষ্টেমৰ মানে কম্পিউটাৰৰ মেইন মেমৰি কোনটোক কোৱা হয়? ৰেম, ৰম, চিৰিয়েল এক্সেছ মেমৰি আৰু হাৰ্ড ডিস্ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেম। ৰেমকহে এটা কম্পিউটাৰৰ মেইন মেমৰি বুলি কোৱা হয়। কুৱেশ্যন 6, এ ডট মেট্ৰিক্স প্ৰিণ্টাৰ ইজ এন ইনপুট অৰ আউটপুট ডিভাইচ, এন আউটপুট ডিভাইচ অনলি, এন ইনপুট ডিভাইচ অনলি, নান অফ দিজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন আউটপুট ডিভাইচ অনলি, অপশ্যন নম্বৰ বি। প্ৰিণ্টাৰ ডট মেট্ৰিক্সেই হওক নাইবা লেজাৰ প্ৰিণ্টাৰেই হওক, যিকোনো ধৰণৰ প্ৰিণ্টাৰ আউটপুট ডিভাইচ হয়। কুৱেশ্যন নম্বৰ 7, MS-DOS is the name of an application software, hardware, system software, none of these. MS-DOS হ'ল এপ্লিকেশ্যন ছফ্টৱেৰ নহয়, হাৰ্ডৱেৰ নহয়, এইটো ছিষ্টেম ছফ্টৱেৰ, অপশ্যন চি। কাৰণ MS-DOS এবিধ অপাৰেটিং ছিষ্টেম আৰু অপাৰেটিং ছিষ্টেম ছফ্টৱেৰহে থাকে। কুৱেশ্যন নম্বৰ 8, হুইচ ইজ আৰ অফ দ্য ফলোয়িং এ কম্পিউটাৰ লেংগুৱেজ? তলৰবিলাকৰ ভিতৰত কোনটো নাইবা কোনকেইটা কম্পিউটাৰ লেংগুৱেজ হয়? বেছিক, কবল, ফৰট্ৰান নে অল অফ দ্য এবভ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দ্য এবভ, অপশ্যন ডি। তাৰমানে বেছিক, কবল, ফৰট্ৰান তিনিওটা কম্পিউটাৰ লেংগুৱেজ হয়। কুৱেশ্যন 9, বেছিক ইজ নট এন এক্সাম্পল অফ, অপশ্যন এ interactive language, B time sharing language, C high level language, D low level language. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশন ডি লো লেভেল ল্যাঙ্গুয়েজ, কারণ বেসিক ইন্টারেক্টিভ ল্যাঙ্গুয়েজও হয়, টাইম শেয়ারিং ল্যাঙ্গুয়েজও হয়, হাই লেভেল ল্যাঙ্গুয়েজও হয়, বাট লো লেভেল ল্যাঙ্গুয়েজ নহয়। Question 10. Which of the following is not a language translator? তলৰ কোনটো এবিধ ল্যাঙ্গুয়েজ ট্রান্সলেটর নহয়? অপারেটিং সিস্টেম, অ্যাসেম্বলার, ইন্টারপ্রেটার, কম্পাইলার। ইয়াৰ উত্তৰটো হ'ব অপশন এ অপারেটিং সিস্টেম। অ্যাসেম্বলার, ইন্টারপ্রেটার আর কম্পাইলার এই তিনিওটা ল্যাঙ্গুয়েজ ট্রান্সলেটর হয়, কিন্তু অপারেটিং সিস্টেম এবিধ সিস্টেম সফটওয়্যার হয়, ই ল্যাঙ্গুয়েজ ট্রান্সলেটর নহয়। Question 11. Who invented supercomputer? সুপারকম্পিউটার কোনে ইনভেন্ট করেছিল? অপশন এ সেমুর ক্রে, অপশন বি ফ্যামসওয়ার্থ, অপশন সি হ্যারি বিয়ারলি, অপশন ডি থমাস আলভা এডিসন। ইয়াৰ উত্তৰটো হ'ব সেমুর ক্রে, অপশন এ। Question 12. Which of the following is a temporary memory? তলৰ কোনটো এবিধ টেম্পোৰাৰী মেমৰি হয় কম্পিউটাৰ সিস্টেমৰ? অপশন এ রম, অপশন বি র্যাম, অপশন সি ফ্লপি ডিস্ক, অপশন ডি হার্ড ডিস্ক। ইয়াৰ উত্তৰটো হ'ব অপশন বি র্যাম। র্যাম হৈ গ'ল এবিধ কম্পিউটাৰ সিস্টেমৰ টেম্পোৰাৰী মেমৰি। Question 13. Floppy disk is a secondary storage device, utility package, hardware নে software? ইয়াৰ উত্তৰটো হ'ব secondary storage device, option A. Question 14. Gigabyte GB is the unit for measuring density of population, intensity of earthquakes, memory capacity of a computer, photons of light. ইয়াৰ উত্তৰটো হ'ব অপশন সি memory capacity of a computer. Question 15. In which year first laptop was introduced? 1980, 1981, 1982 নে 1983? ইয়াৰ শুদ্ধ অপশনটো হ'ল 1981. Question 16. A computer is an electronic device which solves mathematical problems, solves a problem by itself, solve any accounting problem, all of the above. ইয়াৰ উত্তৰটো হ'ব all of the above. কম্পিউটাৰে mathematical problemবিলাকো সলভ কৰে আৰু কম্পিউটাৰে নিজে নিজে এইটো সলভ কৰে, আৰু কম্পিউটারে যিকোনো একাউন্টিং প্রবলেম গণনা সম্পর্কীয় প্রবলেমও সলভ করে। গতিকে ইয়াৰ উত্তৰটো হ'ব অল অফ দ্য এবভ, তাৰমানে ওপৰত তিনিটা কামেই কম্পিউটাৰে কৰে। Question 17. Who invented first digital electronic computer? Option A Nikola Tesla, B Sir Frank White, C Charles Babbage, D John Vincent Atanasoff. ইয়াৰ উত্তৰটো হ'ব অপশন ডি জন ভিনসেন্ট
আটানাছক। Question 18. Which one of the following is system software? তলত দিয়াবিলাকৰ ভিতৰত কোনটো system software হয়? Operating system, MS Office, PowerPoint, none of these. ইয়াৰ উত্তৰটো হ'ব অপাৰেটিং সিস্টেম, কাৰণ MS Office আৰু PowerPoint হৈ গ'ল এপ্লিকেশ্যন সফটৱেৰ আৰু অপাৰেটিং সিস্টেমটো হ'ল সিস্টেম সফটৱেৰ। Question 19. Which one of the following is known as the brain of a computer? Hard disk, RAM, CPU, ROM. ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি, CPU. CPU is known as the brain of a computer. Question 20. A computer only understands. এটা কম্পিউটাৰে only বুজি পায় মেচিন ল্যাঙ্গুয়েজ, হিউম্যান ল্যাঙ্গুয়েজ, এনিমেল ল্যাঙ্গুয়েজ, ইংলিশ ল্যাঙ্গুয়েজ। মেচিন ল্যাঙ্গুয়েজ বুজি পায় নে মানুহে কোৱা কথা বুজি পায় নে জীৱ জন্তুৱে কোৱা কথা বুজি পায় নে কেৱল ইংলিশ ল্যাঙ্গুয়েজহে বুজি পায়? ইয়াৰ উত্তৰটো হ'ব A computer only understands machine language, option A.